নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। আপোনালোকে দেখিলে যে KKR ভাৰ্চেছ CSK খেলখনৰ প্ৰথমখন খেলতে MS ধোনীয়ে 50 কৰিবলৈ সক্ষম হৈছে। আপোনালোকে যদি দেখে এটা বেটছমেনৰ টিকিব পৰা নাই বেটিঙত, আৰু বলিঙত উমেশ যাদৱে সুন্দৰ বলিং কৰিছে। চাই লওঁ আহক কিমান ৰান কৰিছে। MS ধোনীয়ে 38টা বলত 50 ৰান কৰিবলৈ সক্ষম হৈছে, আৰু ৰবীন্দ্ৰ থাপা 21 বলত 28 ৰান কৰিবলৈ সক্ষম হৈছে, আৰু ৰবীন্দ্ৰ জাদেজা 28 বলত 26 কৰিবলৈ সক্ষম হৈছে। আৰু যদি বলিং চাওঁ, উমেশ যাদৱে 20 ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হৈছে। কৰণ চক্ৰৱৰ্তীয়ে 23 ৰান দি 1টা উইকেট 4 অভাৰত, আৰু আন্দ্ৰে ৰাছেল 38 ৰান দি 1টা উইকেট 4 অভাৰত। আৰু আপোনালোকে দেখিলে যে এনেকৈয়ে MS ধোনীয়ে ৰান সংগ্ৰহ বেছি কৰিছিল। আৰু যদি চাওঁ কলকাতা নাইট ৰাইডাৰ্ছ, কলকাতাৰ আছিক্কে ৰাহানে 34 বলত 44 ৰান কৰিবলৈ সক্ষম হয়। চেম বলিংছে 22টা বলত 25 ৰান কৰিবলৈ সক্ষম হয়, আৰু নীতেশ ৰাণাই 17টা বলত 21 ৰান কৰিবলৈ সক্ষম হয়। আৰু ড্ৰেন বাবু 20 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হয় 4 অভাৰত। মিষ্টিল চান্টানাই 31টা বলত 1 উইকেট 4 অভাৰত। শিৱম ধুবে 11 ৰান দিছে। আৰু আজি দেওবাৰ, আজি 2টা খেলা আছে। এটা আছে 3:30টাৰ পৰা দিল্লী কেপিটেল ভাৰ্চেছ মুম্বাই ইণ্ডিয়ানছৰ। আপোনালোকে 3:30টাৰ পৰা লাইভ চাব পাৰিব। আৰু 2 নম্বৰ খেলখন হৈছে 7:30 বজাৰ পৰা পাঞ্জাৱ কিংছৰ লগত RCBৰ। এইটো 7:30 বজাৰ পৰা আৰম্ভ হ'ব। আপোনালোকে চাব পাৰিব লাইভ। আৰু যাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব।